নমস্কাৰ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো মোৰ মাতটো বহুত বেছি বেয়াকৈ ভাঙি আছে, আপোনালোকে প্লিজ বেয়া নাপাব। কলেজত যিহেতু এইকেইদিন প্ৰগ্ৰেম চলি আছিলে আৰু তাত প্ৰচেছন কিবা কিবি হৈছিলে, তাত খুব চিঞৰিব লগা হ'ল মাতটো, আৰু মই বেছি চিঞৰি নাথাকোঁ ন, সেইটো কাৰণে মাতটো পটককৈ ভাঙি গ'ল। একদম বেয়া নাপাব। হ'লেও ভিডিঅ'টো এতিয়া নবনাওঁ বুলিও পৰা নাই, মোক বনাব মন গৈছে যেতিয়া বনাই দিছোঁ। আৰু বৰ এইফালে গান চান লগাই আছে। আজি হৈছে 31 ডিচেম্বৰ 2022 বৰ্ষৰ শেষৰটো দিন, আৰু আমি আহি গ'লোঁ চিলাপথাৰ বাৰ ঘৰত। 31 ডিচেম্বৰ বুলি বোলো গোটেই ককাই ভাই বাই ভনীসকলে খানা এটা খাওঁ, সেইটো কাৰণে আহি গ'লোঁ। আৰু বাৰ ঘৰৰ কাষতে পথাৰ এখন আছে, বোলো পথাৰতে খানাটো খাওঁ, আৰু বেলেগ দূৰত ক'ৰবাত গৈ থকা নাই আৰু ওচৰতে খাম, সেইটো কাৰণে ইয়াত আহি গ'লোঁ। বাকী তাত চবে আয়োজন চলি আছে বাৰু, তাত গান চান বজাইছে, সেইটো কাৰণে মই অকণমান দূৰত আহি ল'লোঁ, নহ'লে কথাকেইটা ভালকৈ নুশুনিব ন। তো এতিয়া যাওঁ, তাতে ভালকৈ দেখাই থাকিম, চাব আপোনালোকে। বাচ্চা পার্টি বাই ভনীসকলে চব্জি কাটি আছে ইয়াত। এয়া মোৰ ভাগিন দুজনী। কি কৰিছা? আজি খৰিকা দিয়া গাহৰি খাম। আমাৰ প্ৰায় বনাই হ'বই হ'ল। এফালে পেটু, এইখিনি মাংস চব্জি, এইফালে গাহৰি। কেনেকুৱা লাগিছে? আমাৰ পোৱালিখিনিক আগতীয়াকৈ খুৱাই লৈছে, তাৰপাছত আমি লাহে লাহে খাই থাকিম আৰু।
এতিয়া প্ৰায় 4:30 বাজিব হ'ল আৰু আমাৰ খাবলৈ হৈছেগৈ আৰু চব এইফালে বহিছে বেলি চেলি পৰিলে এতিয়া ঠাণ্ডা ঠাণ্ডা লাগিছে জেকেট পিন্ধি ল'লোঁ খাবলৈ বহিছোঁ দেই আমি এতিয়া বাহঁতৰ ঘৰলৈ গুচি আহিলোঁ আন্ধাৰ হৈছে যিহেতু এতিয়া ইয়াত নাচিম ভাত চাত খোৱা নাই মাংস চাংস খালোঁ তাতে এতিয়া ইয়াত ভাতো খাম নাচিম ন বাৰ্বি চাইকেল চলালে খানা খোৱা হৈ গ'ল আৰু এতিয়া আমাৰ অটো আহি গ'ল যাবলৈ হৈ গ'ল নাচিলোঁ ঠিকছে তেনেহ'লে ঘৰলৈ যাওঁ আৰু আজি মই বেছিকৈ কথা চথা কৈ থকা নাই যিহেতু মোৰ মাতটো ভাঙি আছে বেয়া চেয়া নাপাব আকৌ যেতিয়া ভাল হ'ব তেতিয়া ধুনীয়াকৈ ভ্লগ বনাম দেই আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব দেই আজিলৈ আহিছোঁ তেনেহ'লে বাই বাই